নমস্কাৰ মোৰ প্ৰথম কবিতা বক কলেজৰ অভিমানী ছোৱালী। বক কলেজৰ তুমি অভিমানী ছোৱালী, কিয় জানো অভিমান কৰা তুমি ধুনীয়া বুলি? নে তোমাৰ চাউনি হাজাৰ ল'ৰা জীৱনা বুলি? মই শংকৰদেৱ কি কৰো? মই শংকৰদেৱ তোমাৰ প্ৰেমত বলিয়া টিকটক, মিউজিকেলি, ফেচবুক এইবিলাক যে আছে প্ৰায় আৰু মাথো তোমাৰ পাগলামি চাবৰ বাবে মই এই এপবিলাক ডাউনলোড কৰিছো। তুমি নুসুধিবা কি বুলি, তুমি নাজানিবা এইবিলাক। প্লিজ তুমি নুসুধিবা কি বুলি। তুমি জানা মই তোমাৰ বাবে পাগল। পিছে ঠাকুৰপাৰা ল'ৰা সেই যে তিনিআলি গাঁও ঠাকুৰপাৰা, নিশ্চয় শুনিছা সেই ঠাকুৰপাৰা ল'ৰা মই। এই যে কেইদিনমান ধৰি মই কিন্তু যুঁজি আছো দেশৰ বাবে, জাতি মাতি ভেটি বাবে, সেইবাবে যে টিকটক, মিউজিকেলি, ফেচবুক এই নটিফিকেশ্যন বিলাক মোলে নাহে। আচলতে মই চাবলৈ সময়ো পোৱা নাই। পিছে কথা দিলো এই বিলাক যে সকলো ঠিকেই আছে। অভিমানী ছোৱালীজনী তুমি, মানে তোমাক ঠাকুৰপাৰাৰ বোৱাৰী কৰি লৈ যাম, কিন্তু লৈ যাম ঠিকেই, কিন্তু তোমাৰ প্ৰথম প্ৰেম মোৰ দেশ, মোৰ অসমীয়া। সেইবাবে আজিও কম, সদায় কম, জয় আই অসম।